নমস্কাৰ এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এবাৰ। আৰু এইফালে নিহায়ে হাই দি আছে, যিহেতু আজি ঘৰলৈ যাম, তো তাৰ কাৰণে সোনকালে আজৰি হ'ব লাগিব। ভাবিছোঁ বিচনা চাদৰখন পাৰি থৈ যাওঁ, কাৰণ যিহেতু লেতেৰাই হৈছে। আৰু এয়া মই পাকঘৰত আহি ভাত পানী বনাই ল'লোঁ, আৰু এয়া হৈছে কেকটো বনালোঁ। কেকৰ ফাইনেল লুক দেখুৱাম আপোনালোকক। কেক কিহৰ কাৰণে বনাইছোঁ সেইটোও গম পাব। আৰু এয়া যাবলৈ ওলাইছোঁ ঘৰলৈ, আৰু ওলাই এয়া ৰখি আছোঁ গাড়ীখনৰ কাৰণে, কাৰণ বাছত যাব নোৱাৰোঁ দুয়োজনীকে লৈ কেনে। তো ঘৰৰ গাড়ীখন আহিছে ইফালে, তো ক'লে যে তই যাওঁতে আহিব পাৰিবি। তো সেইকাৰণে আমি ওলাই মেলি ৰেডি হৈ আছোঁ। আৰু এয়া পূজাও পূৰা হেপী আইতাকৰ ঘৰলৈ যাবলৈ। এয়া পাই গ'লোঁ এই ঘৰ। সকলোৱে ঘৰলৈ আহিলে খুব ভাল পায় নহয় জানো, বিশেষকৈ মাকৰ ঘৰখনলৈ। আৰু এয়া আহি পাই কাপোৰ কানি চেঞ্জ কৰি, আৰু ইফালে নিতুৱে বনাই আছে ভাতৰ যোগাৰ, যিহেতু আজি ভাতৰ লগত আছে লোকেল মুৰ্গী। আৰু এয়া মই বাৰ্থডেৰ কাৰণে বেলুন ডেক'ৰেশ্যন কৰিছোঁ টেবুলত ভাইটিহঁতৰ ৰুমত। আজি যিহেতু ভাইটিৰ বাৰ্থডে, কোৱাই নাছিলে নহয় কাৰ বাৰ্থডে। আজি হৈছে ভাইটিৰ বাৰ্থডে, আৰু তাই আঁঠুৱা চাঠুৱা একোৱে তৰাই নাই, সেনেকৈ থৈ দিছে। আৰু এইফালে বাচ্ছা পাৰ্টিয়ে খেলি আছে জানেনে, তাকো বিচনাত। ভয়ে লাগে কেনেবাকৈ যদি কোনোবাটো পৰি যায়, বৰ যে এইখন ডাঙৰ কথা হ'ব। তো সেইকাৰণে অকণমান ময়ো ৰখি আছোঁ, কিন্তু বেছি সময় ৰখি থাকিবলৈও নিদিয়ে। আৰু এয়া বাহিৰত আহি দেখিলোঁ যে সকলোৱে জুই ফুৱাই আছে। আইতা, ককা আৰু বৌগৰাকী মোৰ লগত আহিছিলে, মই লৈ আহিছিলোঁ বৌক। আৰু এয়া ঘৰৰ ৰাতিৰ দৃশ্য 11:30 বজাত জানেনে। ভাইটি আহিছে এতিয়াহে, মানে সি গুৱাহাটী গৈছিলে, তো গুৱাহাটীৰ পৰা এতিয়া আহি পাইছে। আৰু তাৰ কাৰণে বাৰ্থডে কেক কাটিবৰ কাৰণে আমি সকলোৱে ৰখি আছিলোঁ। ৰখি মানে বিচনাৰ ওপৰত ভাত পানী খাই যিহেতু আজৰি হৈ গ'লোঁ। এয়া হৈছে ফাইনেল লুক কেকৰ। কেকটো যদি আপোনালোকে অৰ্ডাৰ দিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰো দিব পাৰে। বনাবলৈ লৈছোঁ, আৰু কেনেকুৱা হৈছে কেকটো ক'ব ডেক'ৰেশ্যনখিনি চাই। যিহেতু আমাৰ বাৰ্থডে কেকত নাম লিখা নহয়, তো মই অকল হেপী বাৰ্থডে ষ্টিকাৰটোৱে লগাই দিছোঁ। আৰু এয়া লগাই দি উঠি আমি নিতুৱে কৈ আছে কিবা কিবি, মানে ভাইটিৰ ছোৱালীজনীয়ে যে তাই সেই কেকৰ ওপৰত দিয়া চুইট বলকেইটা খাবৰ কাৰণে ৰৈ আছে। আৰু এয়া আহি পালে ভাইটিৰ আজি যিহেতু বাৰ্থডে, তো তাৰ কাৰণে ৰখি আছিলোঁ। আৰু ছোৱালীজনীও ৰখি আছে কেকৰ সেই বলকেইটা খাবৰ কাৰণে। আৰু যিয়ে নহওক হেপী বাৰ্থডে টু ইউ পাপু, তাক ঘৰত সকলোৱে পাপু বুলি মাতে। আৰু আমি সকলোৱে তাক বাৰ্থডে উইচ কৰিলোঁ কেকটো কাটি। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। আৰু যদি কেকৰ অৰ্ডাৰ দিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ দিবও পাৰে। মই মঙলৈ যিখিনি আছে মই কেকৰ অৰ্ডাৰ ল'ব পাৰিম বুলি নিজকে বিশ্বাসী। চ' এয়া সকলোৱে কেক খুৱাই আছে। আৰু আজিলৈ আহিছোঁ, বাই। ঠাণ্ডা